নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাই আছা স্কুল অফ নলেজ নামৰ ইউটিউব চেনেল এই ভিডিঅ'টোত মই আলোচনা কৰিম আমাৰ বিদ্যালয়ৰ এই বৰ্ষৰ অৰ্থাৎ 2024-25 বৰ্ষৰ প্ৰথম সাময়িকী মূল্যায়নৰ অসমীয়াৰ পেপাৰখনৰ আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক নিশ্চিতভাৱে সহায় কৰিব গতিকে যদিহে তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবা যদি তোমালোকে কিবা বস্তু বুজি নোপোৱা কমেন্ট বক্সত সুধিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ হৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা গতিকে আহা এতিয়া আমি এই প্ৰশ্ন কাকতখনৰ সমাধান কৰোঁ ইয়াৰে কোৱেশ্চন নম্বৰ 1ত সবাততকৈ আপন কবিতাটোৰ প্ৰথম চাৰিহাৰী মুখস্থ লিখি কবিজনাৰ নাম উল্লেখ কৰিবলৈ দিছিল আৰু ইয়াৰ উত্তৰ হ'ব সবাততকৈ আপন হয়তো নহব পাৰে মোৰ আই সবাতো শুৱনি তথাপি আপন মোৰ আই গছলতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী তেৱে মোক দিলেহি চিনাই কবি হৈছে নৱকান্ত বৰুৱা ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 2ত তলত উল্লেখ কৰা প্ৰশ্নবোৰৰ যিকোনো চাৰিটাৰ উত্তৰ লিখিবলৈ দিছে মই তোমালোকক ইয়াতে গোটেইকেইটা প্ৰশ্নৰে উত্তৰবোৰ লিখি দিম আৰু ইয়াৰে ক নম্বৰত দিছে কবিয়ে কাক সবাততকৈ আপন বুলি কৈছে উত্তৰ হ'ব কবি নৱকান্ত বৰুৱাদেৱে নিজৰ আই নিজৰ দেশ আৰু মাতৃভাষাক সবাততকৈ আপন বুলি কৈছে কোৱেশ্চন নম্বৰ খ এখুত ককাইদেউ ছদ্মনামেৰে কোনজন কবিক জনা যায় উত্তৰ হ'ব এখুত ককাইদেউ ছদ্মনামেৰে কবি নৱকান্ত বৰুৱাক জনা যায় কোৱেশ্চন নম্বৰ গ অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল উত্তৰ হ'ব সম্ৰাট আকবৰে ডেকা বয়সত চিকাৰ কৰি ভাল পাইছিল কোৱেশ্চন নম্বৰ ঘ অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমলত হৈছিল উত্তৰ হ'ব ইংৰাজী আমলৰ সময়ত অসমীয়া শব্দটোৰ প্ৰচলন বেছিকৈ হৈছিল ইয়াৰ পিছত কোৱেশ্চন নম্বৰ উঙত সুধিছে ছটাই বুলি কবিয়ে কাক কৈছে উত্তৰ হ'ব ছটাই বুলি কবিয়ে ছট মাহক বুজাইছে ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 3ত তলত উল্লেখ কৰা প্ৰশ্নবোৰৰ পৰা যিকোনো তিনিটাৰ উত্তৰ লিখিবলৈ দিছে আৰু ক নম্বৰত দিছে বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে উত্তৰ হ'ব বীৰবলে কোৱা কথাখিনি শুনি আকবৰে উপলব্ধি কৰিলে যে এনেদৰে চিকাৰ কৰি থাকিলে বনৰ পশু পক্ষী শেষ হৈ যাব কোৱেশ্চন নম্বৰ খ সুধিছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা উত্তৰ হ'ব বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান 7খন সেইবোৰ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোৱেশ্চন নম্বৰ গ প্ৰাক শংকৰী যুগ বুলি কোন যুগক কোৱা হয় প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবিজনাৰ নাম লিখা উত্তৰ হ'ব অসমীয়া সাহিত্যৰ মধ্যযুক্ত স্তৰ বিভাজন কৰা হয় শংকৰদেৱৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি সেই অনুসৰি শংকৰদেৱৰ পূৰ্বৱৰ্তী সময়ছোৱাক প্ৰাক শংকৰী যুগ বুলি কোৱা হয় প্ৰাক শংকৰী যুগত মুঠ 5গৰাকী কবিয়ে কাব্য সাধনা কৰিছিল তেওঁলোক হ'ল হেম সৰস্বতী কবিৰত্ন সৰস্বতী ৰুদ্ৰ কন্দলী হৰিবৰ বিপ্ৰ আৰু মাধৱ কন্দলী আৰু এইসকলৰ ভিতৰত প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবিগৰাকী আছিল মাধৱ কন্দলী মোৰ ইয়াতে প্ৰশ্নটোৰ উত্তৰটো লিখিবলৈ থাকি গ'ল তোমালোকে এইটো চাই ল'বা কোৱেশ্চন নম্বৰ ঘত দিছে ভাষাৰ উপাদান কেইটা কি কি উত্তৰ হ'ব ভাষাৰ প্ৰধান উপাদান 4টা সেইবোৰ হ'ল ধ্বনি বৰ্ণ শব্দ আৰু বাক্য ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 4 শব্দাৰ্থ লিখিবলৈ দিছে যিকোনো তিনিটাৰ ইয়াৰ উত্তৰ হ'ব ইয়াৰ প্ৰথমতে দিছে মহিমা ইয়াৰ অৰ্থ হৈছে মাহাত্ম্য তাৰপিছত দিছে কথা বতৰা ইয়াৰ অৰ্থ হৈছে বাৰ্তালাপ কৰা বা আলোচনা কৰা তাৰপিছত দিছে সুৰীয়া ইয়াৰ অৰ্থ হৈছে সুৱদি আৰু শেষত দিছে নামজ্বলা ইয়াৰ অৰ্থ হৈছে প্ৰখ্যাত বা বিখ্যাত কোৱেশ্চন নম্বৰ 5ত বাক্য ৰচনা কৰিবলৈ দিছে জেতুকা কুমলীয়া আৰু ধুনীয়া শব্দৰ ইয়াৰ প্ৰথমতে দিছে জেতুকা জেতুকাৰে বাক্য ৰচনা কৰিলে হ'ব জেতুকা আমাৰ ছালৰ বাবে অতি উপকাৰী তাৰপিছত দিছে কুমলীয়া কুমলীয়াৰে বাক্য ৰচনা কৰিলে হ'ব কুমলীয়া পাতেৰে গছজোপা সুন্দৰ হৈ পৰিছে তাৰপিছত দিছে ধুনীয়া মাধৱীয়ে ধুনীয়া ছবি আঁকিব জানে ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 6ত লিংগ পৰিৱৰ্তন কৰিবলৈ দিছে খুৰী ককা ননদ আৰু জেঠাই শব্দৰ ইয়াৰ উত্তৰ হ'ব ইয়াৰ প্ৰথমতে দিছে খুৰী খুৰী হৈছে এটা স্ত্ৰীলিংগ শব্দ
আৰু ইয়াৰ লিংগ পৰিৱৰ্তন কৰিলে হ'ব খুৰা। তাৰপিছত দিছে ককা, ককাৰ লিংগ পৰিৱৰ্তন কৰিলে হ'ব আইতা। তাৰপিছত দিছে ননদ, ননদৰ লিংগ পৰিৱৰ্তন কৰিলে হ'ব দেৱৰ। তাৰপিছত দিছে জেঠাই, জেঠাইৰ লিংগ পৰিৱৰ্তন কৰিলে হ'ব জেঠা। কুৱেশ্যন নম্বৰ 7ত সমাৰ্থক শব্দ লিখিবলৈ দিছে যিকোনো তিনিটাৰ। আৰু ইয়াত দিছে ধুনীয়া, প্ৰাচীন, সামৰণি আৰু জুই। ইয়াৰ উত্তৰ হ'ব, ইয়াৰ প্ৰথমতে দিছে ধুনীয়া, ধুনীয়াৰ সমাৰ্থক শব্দ হৈছে সুন্দৰ বা শুৱনি। তাৰপিছত দিছে প্ৰাচীন, প্ৰাচীনৰ সমাৰ্থক শব্দ হৈছে পুৰণি বা পুৰাতন। তাৰপিছত দিছে সামৰণি, সামৰণিৰ সমাৰ্থক শব্দ হৈছে শেষ বা অন্ত। আৰু শেষত দিছে জুই, জুইৰ সমাৰ্থক শব্দ হৈছে অনল বা অগ্নি। কুৱেশ্যন নম্বৰ 8ত তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিব দিছে। আৰু ইয়াত দিয়া শব্দবোৰ হৈছে সুন্দৰ, ৰচিত, প্ৰচলিত আৰু বিকশিত। ইয়াৰ উত্তৰ হ'ব, ইয়াৰ প্ৰথমতে দিছে সুন্দৰ, সুন্দৰৰ বিশেষ্য হ'ব সৌন্দৰ্য। তাৰপিছত দিছে ৰচিত, ৰচিতৰ বিশেষ্য হ'ব ৰচনা। তাৰপিছত দিছে প্ৰচলিত, প্ৰচলিতৰ বিশেষ্য হ'ব প্ৰচলন। আৰু শেষত দিছে বিকশিত, বিকশিতৰ বিশেষ্য হ'ব বিকাশ। কুৱেশ্যন নম্বৰ 9ত তলত উল্লেখ কৰা শব্দবোৰ যিকোনো তিনিটাৰ বহুবচনত প্ৰকাশ কৰিবলৈ দিছে। আৰু ইয়াত দিছে বাইদেউ, ককাই, মানুহ আৰু গামোচা শব্দ। ইয়াৰ উত্তৰ হ'ব, ইয়াৰ প্ৰথমতে দিছে বাইদেউ, বাইদেউৰ বহুবচন হ'ব বাইদেউহঁত। তাৰপিছত দিছে ককাই, ককাইৰ বহুবচন হ'ব ককাইহঁত। তাৰপিছত দিছে মানুহ, মানুহৰ বহুবচন হ'ব মানুহবিলাক। আৰু শেষত দিছে গামোচা, গামোচাৰ বহুবচন হ'ব গামোচাবোৰ। কুৱেশ্যন নম্বৰ 10ত বিপৰীত অৰ্থ লিখিবলৈ দিছে যিকোনো দুটাৰ। আৰু ইয়াত দিয়া শব্দবোৰ হৈছে ধনী, জ্ঞান আৰু সবল। ইয়াৰ উত্তৰ হ'ব, ইয়াৰ প্ৰথমতে দিছে ধনী, ধনীৰ বিপৰীত অৰ্থ হৈছে দুখীয়া। তাৰপিছত দিছে জ্ঞান, জ্ঞানৰ বিপৰীত অৰ্থ হৈছে অজ্ঞান। আৰু শেষত দিছে সবল, সবলৰ বিপৰীতাৰ্থক শব্দ হৈছে দুৰ্বল। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 11ত দিছে পদ কাক বোলে, ই কেইবিধ আৰু কি কি? উত্তৰ হ'ব, বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থযুক্ত শব্দকে পদ বোলে। পদ 5 প্ৰকাৰৰ, সেইবোৰ হৈছে বিশেষ্য পদ, বিশেষণ পদ, সৰ্বনাম পদ, ক্ৰিয়াপদ আৰু অব্যয় পদ। ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলক প্ৰকল্প দিয়া হৈছিল। এই কামটো আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলে দিছিল। আমাৰ 50 নম্বৰীয়া প্ৰশ্ন কাকতখন ইমানেই আছিল। তোমালোক সকলোলৈকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ইমান মনোযোগেৰে চাই থকাৰ বাবে ধন্যবাদ জনালোঁ।